আপোনালোকক স্বাগতম জনাইছো আমাৰ অনলাইন আসাম চেনেলটিৰ আজিৰ এই ভিডিঅ'টোলৈ যেহেতু আপোনালোকে অৰুণোদয় কিস্তিসমূহ খুব সুন্দৰভাৱে পাই আহিছিল আৰু শেষৰটো কিস্তি একেলগত 4 মাহৰ লগতে আৰু 3000 কৈ টকা বেছিকৈ যোগ কৰি আপোনালোকক 9000 কৈ টকা দিয়া হৈছিল আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যেহেতু আকৌ যদিহে বিজেপি চৰকাৰ অসমত গঠন কৰা হয় তেন্তে সকলো মহিলাকে 3000 কৈ টকা মাহে দিয়া কথা ঘোষণা কৰিছিল আৰু বৰ্তমান আকৌ এবাৰ অসমৰ জনসাধাৰণে বিজেপি চৰকাৰক বিপুল ভোটত জয়যুক্ত কৰাইছে গতিকে তেওঁ সেই আগতে কৰা ঘোষণা পূৰণ কৰিবনে নকৰে তাক লৈ আমাৰ মহিলাসকলৰ মাজত উৎকণ্ঠা বাঢ়ি গৈ আছে যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানবোৰ কথা আগতে ঘোষণা কৰিছিল অলপ পলম হলেও তেওঁ পূৰণ কৰি আছে গতিকে সকলোৱে বিশ্বাস কৰিব পাৰে যে এইবাৰ 3000 কৈ টকা দিয়াটো হ'ব আৰু যেহেতুকে 4 মাহৰ অৰুণোদয় ধন একেলগত দিছিল এপ্ৰিল মাহৰ কিস্তিলৈকে তেন্তে এতিয়া মে মাহৰ কিস্তি কেতিয়া দিব নে মে মাহৰ লগতে আৰু মাহৰ কিস্তি একেলগত দিব নেকি নে মে মাহৰ কিস্তিটো ভোটৰ ৰিজাল্ট মাহৰ প্ৰথম অৱস্থাত দিয়া বাবে মাহৰ শেষত দিব নেকি আকৌ কিছু এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন আহি পৰিছে আমাৰ অসমৰ মহিলাসকলৰ মনত আৰু কিছু সংখ্যকৰ মনত এইটো কথা চলি আছে যে অৰুণোদয় 4.0 হ'ব নেকি গতিকে হয় এই ধৰণৰ সকলো প্ৰশ্নৰ পৰা আমি আশা কৰিব পাৰো যেহেতু চৰকাৰ জয়ী হৈছে আৰু মেত শপত গ্ৰহণ লোৱা হ'ব আপোনালোকে এতিয়া মাথো অপেক্ষা কৰক চৰকাৰ গঠন হোৱালে নাইবা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ঘোষণা কৰে নাইবা কি সিদ্ধান্ত লয় 3000 টকা আমুক ডেটত দিব তামুক ডেটত দিব বুলি বহুতে ভুৱা বাতৰি প্ৰচাৰ কৰি আছে কিন্তু আপোনালোকে সেই ভুৱা বাতৰিত ভুল না যাব মাথো অপেক্ষা কৰক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰালৈকে আৰু যেতিয়াই ঘোষণা কৰিব যে অৰুণোদয় টকা দিয়াৰ দিন সেই খবৰ আমাৰ অনলাইন আসাম চেনেলটিত আপোনালোকক জনাই দিয়া হ'ব সো আপোনালোকে আমাৰ এই অনলাইন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ।